হাই গাইজ, আজি আমি গৈ আছোঁ দুধনৈ। আজি এটা বিশেষ কামত গৈ আছোঁ। আজি গতিকে আপোনালোকে চাই থাকক আমাৰ লগতে আমি কিয় যাওঁ, আপোনালোকে নিশ্চয় জানিব। ঠিক আছে, আমি গৈ আছোঁ এতিয়া, ব'ল। এতিয়া আমি ৰিচু তিনিআলি পাইছোঁ। আমাৰ কাৰণে তিনিজন ৰখি আছে। আমি তেওঁলোকৰ লগত একেলগে মিলি আমি দুধনৈ যাম। সেয়েহে আপোনালোকে আমাৰ লগতে চাই থাকক ভিডিঅ'বোৰ। আমাৰ বাইকত এতিয়া তেল নাই আৰু আমি তেল চলাম। তো গাইজ তেল চমত চাই থাকক আপোনালোকে। তো কৈ টাকা লয় তপন? কৈ টাকা হ'লে হ'ব? এলে 5 টাকা ঘৰ পইচা দিছি নাই? 5 টাকা পইচা ঘৰ দিছি না নাই? হা? 150, 200, 350 হেল্ল' কৈছে। আমাৰ এতিয়া তেল ভৰোৱা হ'ল। আমি এতিয়া যাম দুধনৈ, চাই থাকক। চ' আমি এতিয়া ডিজে ল'বলৈ চলো গাইজ। গাছ তাত গাড়ী জাম হৈ আছে এতিয়া। সেই তাত গাছ ভাঙিছে। গাছ ভাঙাৰ কাৰণে গাড়ী জাম হৈছে। এখন ডাঙৰ ট্ৰাক আছিল তাত। চ' গাইছ আমি এতিয়া যাওঁ দুধনৈ। Masiyode balde wachu mosa guwala sanai naga naba dong janaba khima khabone na sungura buri jigar ke de watuk na beni onni khatlagara mosa gisak sajap na bene mosa okna be jok tension bi ko khana bi mention makhang chi da thai jara onjok yan lesson singna be jok kusin thanang ongmi na depression mandi ongni guwala ya so guys ami dia dudnoi road tikawlu jam ami dj lobla kin dj pang na pang so guys blog to চাই থাকক, স্কিপ নকৰে গৈ। So guys, सबको सुसु लगा, सुसु करने गए ओ भाई लोग। Hey bro, how are you? No. So guys, मैं पेशाब करता भी रुकी ऐसे कि ना मैं पेशाब करा मुझे रास्ता धोल। सुसु करने गए हम लोग, बहुत सुसु करने। अभी स्लो गाइस, बहुत हम लोग अभी निकल रहे दुधनई। तो गाइस देखते रहिए हमारा ब्लॉग को।
bal manjok weyang ngaba angkung ba kimakabone dakmak. So guys, আমি দুধনৈ এতিয়া ঠিকা পালো ঠিকা পালো দুধনৈ ঠিকা পালো সেই বেছি দেৰি নাই আৰু অলপ ছেকেণ্ড দুধনৈ সেইটোৱেই হয় দুধনৈ ঠিকা পাওঁ আৰু so guys দুজন মানুহ হেৰাই গ'ল সেই তাত আমি ৰখি আছো এতিয়া দুজন মানুহটো হেৰাই গ'ল সেই লাগিছে বাইকেৰে আমি এতিয়া ৰখি আছো এইটো হ'ল দুধনৈ চাৰিআলি guys ডিজেল বজাইছে So guys, ইয়াত ডাঙৰ ডিজে নাই কিন্তু আমি যাম এতিয়া কৃষ্ণাই ইয়াত লোৱা নহ'ব কিন্তু আৰু বহুত দাম বেছি যাম আমি এতিয়া কৃষ্ণাই চ' ইয়াত খানি মানে চাওঁ ভাল আছে নাই ডাঙৰ আছে নাই ডিজে আমাক লাগে ডাঙৰ ডিজে ইয়াততো নহ'ব কিন্তু আমি কৃষ্ণাই যাব লাগিব তাত নাই বহুত দাম আমি ডিজে বক্স আমি ডিজে আছে So guys, finally আমি ডিজে ললো ডিজেৰ পেকিং হৈ আছে ডিজে পেকিং কৰি আছে তাত so guys এটা আমাৰ মিউজিক ভাড়াটো হৈ গ'ল 17,000 বুলি কয় guys এটা কাৰ্টন সোমাই আছে আমি কাৰ্টন ডিজেৰ ভিতৰত নহ'লে বাইচান্স ক'ৰবাত লাগি যাব চেষ্টা কৰি ভাঙি যাব সেইকাৰণে সব পেকিং হৈ আছে guys so guys finally ডিজে আহি পালে আমাৰ ঘৰত কি মানুহ ডিজেৰ মানুহ গোটেই মানুহ চাই আছে ডিজে নতুন ডিজে না চাই আছে ডিজে আজি ৰাতি তামাম ডেন্স হ'ব দেই